हेलो गाइस काबरी टेनिस चेनेल आन एटी ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিয়নো আজি আমাৰ ঘৰত আলহী আহিব। আলহী মানে আমাৰ মা আৰু ভাইটি আহিব। আজি কি খুৱাম কি নোখোৱাম সেইটোকে দেখাম বুলি ক'লে তেন্তে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। নাৰিকলখিনি ভাজা হোৱাৰ পিছত হেৰি কৰি আটাখিনি মঠি লোৱাৰ পিছত তাত নাৰিকলখিনি ভৰাই দি পেলাই তেল ভাজিব লাগিব। আমাৰ মায়ে পিঠা চাওঁ মা কেনেকুৱা আছে ৰ'বা দেখাই দিয়ে মা ক'ৰ পৰা শিকিলানো? ইউটিউব পাৰে আনাৰকলি বুলি কয়। আনাৰকলি এইটো মই ইউটিউবত দেখা পাইছিলোঁ। ঢিলা ঢিলা বাহিৰত ৰ'দ দি আছে। তাৰপৰা আইতাটো আহিব। আজি বহুত ভাল লাগিছে মোৰ। আজি ৰিজৰ্টত যাম কিন্তু পইচা লাগিব। আজি কি হ'ব মা? কি হ'ব মানে খোৱাত আৰু ঘূৰিবা ফুৰিবা আজি কি? খোৱাটো আজি ছাগলী মাংস আৰু মাহৰ দাইল, ঘৰত শুকোৱা শুকান মাছ, তাৰপিছত ভাজি এখন হ'ব আৰু এইখিনি আৰু চিম্পল এতিয়া বনাব আছে। আইতা একেবাৰে ৰাণীকে পাইছে আহি আছে। ৰেল ট্ৰেকটো কৰিছে এতিয়া আহিব। ফাইনেলি মাহঁতে আহি পালে। চাওক মই শুকান মাছ আৰু মাহৰ দাইল শুকান মাছ বনাইছোঁ। যদি হৈ গ'ল আৰু এইফালে চাহ বহাই দিছোঁ। চাহ পিঠা হৈ গ'ল অলৰেডি। ঠিক আছে চাহ খোৱাত লগ পাম। रख दो नीचे की आइटम আছে ইয়াতে বিশেষ নাই পিঠা মিঠাই से दिखा तेरा ये लो तू लो अभी मैं खाता है और मैंने दिखा नारियल मामा ने लाया है मामा नारियल फ्रेंड्स इतना माये मामाए तो कहने ছাগলী মাংস বনাই আছে। এটা মই আপোনাক এইটো দেখাম। অলৰেডি তেল গৰম হৈ গ'ল। এতিয়া আমি পিঁয়াজ দিছোঁ। ৰংচঙীয়া হোৱাকৈ ভাজি ল'ম পিঁয়াজখিনি। বাহ মোক এনেকে দম দিছা তুমি মামাই বহক। মই কি কৰি আছা কুকি? অ কুকি এফালে চোৱা এবাৰ তুমি তুমি কিয় এনেকে আছা? কেমেৰা ভালে বহুত মাকক সহায় কৰে। স্কুলৰ পৰা আহি হোমৱৰ্ক কৰে হয় মাকক সহায় কৰে। ইজ ইট ট্ৰু অৰ ফলছ?
কৰিবি এটা ডান্স কৰিব এতিয়া নকৰো সাজনা এইটো কৰিবিচোন নকৰো তুমি নেক্সট কি ডান্স কৰিবা তুমিতো অসমীয়া নে বহুত দিন ভিডিঅ' দিয়া নাই তুমি ডান্স কভাৰ ভিডিঅ' অসমীয়াটো কোনটো কৰিবা গতিকে কৈ তুমি কোনটো চেৰেংগৈ লাগিলে বকুতে জুই তাতেহি আছিলি কলি জাতি শুই ৰৈ 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 তোকে চাম ৰৈ 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 তোকে চাম এতিয়া আলু দি দিওঁ দিয়া কিবা কোৱা তুমি কেনেকুৱা ফিলিং তোমাৰ মাংস বনাই আছে কেনেকুৱা লাগিছে তোমাৰ আমি মজা লাগছে এনেকে হ'লে নহয় ফাইনেল 3 তাৰিখে তোমাৰ দাঁত কি হয় আমাৰ দাদাৰ বাৰ্থডে ৱাও 3 মাৰ্চ আমাৰ মামীৰো বাৰ্থডে দেখোন 3 মাৰ্চ মামিৰ দাদাৰা মাৰ্চৰ 3 তাৰিখে This is a huguban. Huguban. ৰেডি হৈ গ'ল কুকি This. কেনেকুৱা টেষ্ট মজা. Jala. ফাইনেলি আমাৰ খোৱা লোৱা আৰম্ভ হৈ গ'ল এই বিশেষ বনোৱা নাই ছাগলী মাংস আৰু মাহৰ দাইল আৰু ভাজি এখন কেনে হৈছে পিছে ছাগলী মাংস বঢ়িয়া মিছা কৈছা নেকি নিকু কেনে হৈছে বাবু তোমাৰ কেনে হৈছে টিকলি এইবাৰ ৰান্ধনিৰ পাল মাহৰ দালি ঘৰত শুকান মাছ আৰু ছাগলী মাংস উৰহি ভাজি ভাত এইখিনি আৰু চিম্পল খানা Friends, চাওক আমাৰ মায়ে ৰেডি হৈ আছে বলে কি কৰিছা আমি যাম সাংকাকতি চাহ বনাইছে ইয়া চলে আমাৰ ইমান দিষ্ট Thank you. Baby Pia. Friends, we're finally ready হৈ গলো ক'ত যাবা এতিয়া আমি যাম আজি আলু আহিছে আলু আলু আছে আলু তুমি জোতাবিলাক কিয় কামুৰি আছা আলু মানে কি মোৰ লগত খেলিবা বহুত ভাল পায় এনেকা উঠে তাৰপিছত মোৰ পিছে পিছে আহে আলু এতিয়া আমি যাম এইটো বাইকত এইটো মামাৰ বাইক বলক যাই পিনে আপোনাক লগ পাম ক'ত যাম সেইটো কোৱা ৰিজৰ্টত গ'লোৱে কি নাম ৰিজৰ্ট এনে আমি চাংকাকতি চাংকাকতি ৰিজৰ্ট আহ নামটো নাজানো ভালকে গৈহে গম পাম চাইনিজ নাম আচলতে কিন্তু আমি চাংকাকতি বুলি কওঁ অ'কে ব'লা মা ফটাফট দেৰি হ'ল জুম্বাই ওলালে হেৰি বল আমি চিপছ আমি কিনি এতিয়া লৈ যাম ৰিজৰ্ট যাম নামটো কিন্তু চাংকাকতি ইমান জানা নাই নামটো ৰিজৰ্ট বুলি গম পাওঁ কিন্তু আমি এনে গাঁৱৰবিলাক চাংকাকতি বুলি কওঁ কিন্তু তাত গৈ পেলাইহে গম পাম নামটো ঠিক আছে তে বলক ਚੜ੍ਹਦੇ ਸਿਆਲ ਦੀ ਡੇਟ ਮੈਰਿਜ ਦੀ ਕਾੜਾਂ ਉੱਤੇ ਲਿਖਾ ਦਾਂਗੇ ਸੁਰਖ ਬੁਲਾ ਚੋਂ ਹਾਂ ਜੇ ਕਰਦੇ ਸਾਰੇ ਸ਼ੌਕ ਪੁਗਾ ਦਾਂਗੇ ਤੇਰੇ ਗੁੱਟ ਨੂੰ ਕਰਾ ਸਰਦਾਰੀਏ ਡਾਇਮੰਡ ਦੀ ਚਾਦਰ ਪਾ ਦਾਂਗੇ ਗੁੱਟ ਨੂੰ ਕਰਾ ਸਰਦਾਰੀਏ ਡਾਇਮੰਡ ਦੀ আমি এতিয়া কোনখিনি পালো মা
একলেণ্ড পাটগাঁৱতে আছোঁ, যাই আছোঁ। আমি মামা আৰু মই বুলেটত যাই আছোঁ। মা এতিয়া খোজকাঢ়ি যাই আছে। ব'লক আমি যাওঁ এতিয়া। মাস্কটো পিন্ধিলোঁ। ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁ চাংছ ৰিজৰ্ট বোলে নামটো। আমি কৰিছিলোঁ বেলেগ, কিন্তু তাৰ কিবাটো হাতাই দি পেলাই চাংছ লিখি থ'লে। কি হাতাই দিছে? কাকতি সেইকাৰণে এইটো লিখা আছে চাংছ ৰিজৰ্ট। চাইনিজ ভাষা হৈছে এটা হয় এইটো ভাষা। আমি যাই আছোঁ চাওক। নাজাৰাটো মানে কি ধুনীয়া হয়, কিন্তু অলপমান জংঘলো আছে, কিন্তু বহুত ধুনীয়া। বিউটিফুল বিউটিফুল ফুল আছে, বহুত ধুনীয়া ধুনীয়া। এয়া মা হেল্ল' কৈ দিয়া। চাওক কি কি আছে ন এতিয়া, বহুত ধুনীয়া ধুনীয়া বস্তু আছে। মই আগতে এটা আহিছিলোঁ, তাতে বহুত খেলা বস্তু এইবিলাকো আছে। তাতে কি আছে, শ্লাইড আৰু ঝুলা আৰু বাস্কেটবল খেলাও আছে। দিয়া দিয়া মোৰ ভয় লাগিছে। কি যেনেকৈ বজাই নাযায় দিয়া। বহা আমি তো চাই আছোঁ মানে আগতে এক্সাইটেড কি হ'ল? অকলে অকলে বহি আছে যে, মই খং উঠিছে। কিয়? কি লাগে তোমাক? ফ্ৰেঞ্চ ফ্ৰাইজ KFC। ইয়াতেতো KFC নাই নহয়। এইবিলাক মই কিনি আনিছোঁ। এইটো ভাঙা আছে, চকলেট চিপছ আৰু এইটো আমুল কুল। তো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। তো বাই।